নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাউলি ৰাসৰ পৰা এই প্ৰথম পুৰস্কাৰখন দেখুৱাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আৰু এই গাড়ীখন দেখা পাই আপোনালোকে নিশ্চয় গমেই পাইছে এইখন হাউলি ৰাসৰ এইবাৰৰ প্ৰথম পুৰস্কাৰ। আৰু এই প্ৰথম পুৰস্কাৰ যিহেতু আছে, বিভিন্ন ঠাইৰ পৰা এই উপহাৰ কুপন ক্ৰয় কৰিবৰ কাৰণে বিভিন্ন মানুহ ইয়াত সমাগম হয়, কিন্তু দুৰ্ভাগ্যৰ কথা যে টিকট প্ৰায় 4-5 দিন আগতে শেষ হোৱা বুলি ইয়াৰ কাৰ্যালয়ত স্পষ্টভাৱে জাননী এখন লিখা আছে। আৰু কোনো ব্যক্তিয়ে যেন অধিক দামত ইয়াৰ পৰা টিকট ক্ৰয় নকৰে, অৰ্থাৎ ব্লেকত যাতে টিকট ক্ৰয় নকৰে, তাৰ বাবে স্পষ্টকৈ ইয়াৰ কাৰ্যালয়ৰ সন্মুখত জাননী আকাৰে লিখা আছে। গতিকে যি কি নহওক, আজি হাউলি ৰাস চাব আহিলোঁ আৰু আপোনালোককো কি দেখা পাওঁ তাক দেখুৱাওঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো বেছি দীঘল নহয়, আৰু যিহেতু ৰাসত কুশল মাখল পৰিৱেশ সৃষ্টি হৈ থাকে, গতিকে সম্পূৰ্ণ ভিডিঅ'টো মই ভইচ অভাৰ দি বনাব লগা হৈছে। তাৰ বাবে যদিহে কিবা ভুল ভ্ৰান্তি হৈ যায় তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। গতিকে আপোনালোক সকলোৱে গমেই পায় যে উজনি আৰু নামনিৰ ৰাসৰ বিভিন্ন পাৰ্থক্য আছে। আমাৰ নামনিৰ ৰাস বিশেষকৈ মৃন্ময় মূৰ্তিক ভিত্তি কৰি উপস্থাপন কৰা হয়। গতিকে শ্ৰীকৃষ্ণৰ জন্মৰ পৰা যিবিলাক লীলা আছিলে সেইবিলাক মৃন্ময় মূৰ্তিৰ দ্বাৰা ধুনীয়াকৈ ইয়াত উপস্থাপন কৰা হৈছে। আৰু ৰাসৰ যিবিলাক মৃন্ময় মূৰ্তি আছে সেইবিলাক চাই এটা বস্তু দেখা পালোঁ যে ইয়াত ৰামায়ণ আৰু মহাভাৰতৰ যিবিলাক চৰিত্ৰ আছিল সেইবিলাক চৰিত্ৰও সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই হাউলি ৰাসখনৰ মাজত এইটো কৃত্ৰিমভাৱে এটা গুহাৰ সৃষ্টি কৰা হৈছে। এইখন হৈছে অখণ্ড ভাৰতবৰ্ষৰ ভাৰত মাতাৰ প্ৰতীক চিহ্ন, আৰু ইয়াৰ নিচেই কাষতে আছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মৃন্ময় মূৰ্তি। আৰু এই নামঘৰটো হৈছে এই হাউলি ৰাসৰ স্থায়ীভাৱে নিৰ্মাণ কৰা নামঘৰ।